বন্ধুসকল পুনৰবাৰ এবাৰ আপোনালোকক সকলোকে নমস্কাৰ। আজি নতুন এটা ভিডিঅ' বনাবলৈ গৈ আছোঁ আৰু আজি আমি গৈ আছোঁ গুৰেশ্বৰলৈ। গুৰেশ্বৰত আমাৰ মাহীহঁতৰ এটা তেল ডিপু অপেনিং দিছে নতুনকৈ, তাকে এবাৰ চাই আহোঁ বুলি ওলাইছোঁ আমি সকলোৱে। এতিয়া আমি যাবলৈ ওলাই আছোঁ আৰু পিছত ভিডিঅ'খিনি আৰু কিছুমান ভিডিঅ' আমি কৰি গৈ থাকিম, সেইখিনি ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। বন্ধুসকল আমি এতিয়া গুৰেশ্বৰ যাব ওলাইছোঁ। বন্ধুসকল আজি এই ভিডিঅ'টো গৈ থকা অৱস্থাত কিছুমান দৃশ্য পাম, যিবিলাক দৃশ্য আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আমাৰ লগত আছে মুনমুন, এইপিনে সোণালী মাহী, এইপিনে আমাৰ মুনমুনৰ বোৱাৰী। এতিয়া কৰা বাহিৰত ওলাই নিদিব, মোবাইল পৰিছে বিচাৰি নাপাব মোবাইল পিছত। ভালো লাগে এনেকুৱা দেখা পাই পেলাই, কিন্তু থকা মানুহবিলাকৰ যে ইমান কষ্ট হৈছে ন। কিন্তু মনত চিন্তা আছে কষ্ট পিছত কি ঠিক আমাৰ ঘৰতে সোমাই যায় নেকি পানী। খেতিৰো নষ্ট হৈছে, অল অসমত চবতে পানী। এতিয়া কোনপিনে বচাব মানুহে, কোনোপিনে কৰিব নোৱাৰে। তথাপি ৰঙাপাৰাটো বহুত ওখ, পানী বোলা বস্তুটো নায়েই বুলি ক'ব পাৰি, হয়নে নহয়? এতিয়া আমি পানীৰ মাজে মাজে আগবাঢ়ি গৈ আছোঁ আমাৰ যাত্ৰা অভিমুখে। ইফালেও পানী, চবফালে পানীয়ে পানী। ৰাস্তাৰ মাজে মাজে আমি গৈ আছোঁ। খুব ধুনীয়া দৃশ্য, ভাল লাগিছে চাই। কিন্তু ভাল লাগিলেও পানীৰ কাৰণে খুব বেয়া লাগিছে যে মানুহৰ ঘৰবিলাকত সোমাইছে, মানুহৰ বহুত দুখ কষ্ট হৈছে। আমি গৈ এতিয়া ৰৌতা পাৰ কৰি এতিয়া আমি সোমালোঁ ওদালগুৰি পথত। আৰু ৰাস্তাৰ কিনাৰে কিনাৰে পানী ইমান বাঢ়িছে যে ৰাস্তাৰ ওপৰেদিও পানী বাগৰি গৈছে। এতিয়া ৰাস্তা বোকাময় পৰিৱেশ, আৰু লগতে ৰাস্তাৰ কিনাৰে কিনাৰে ভাঙি গৈছে, গৰাখহনীয়া হৈছে। ৰাস্তা খুব বেয়া অৱস্থা হৈছে, গাড়ী খুব লাহে লাহে যাব লগা হৈছে। এয়া চাওক আপোনালোকে, ৰাস্তাৰ মেৰামতিৰ কাম শীঘ্ৰে আৰম্ভ কৰিছে, যাতায়াত যাতে সুভাৱে চলিব পাৰে। আৰু দেখিছে মানুহবোৰ কিমান কষ্ট। ৰাস্তা আৰু পথৰ ছাইডৰ কিনাৰৰ মাটিখিনি সমান হৈ গৈছে, পানী ওপৰেদি বাগৰি গৈ আছে। এতিয়া আমি গৈ এতিয়া বৰনদীৰ দলংটো ব্ৰিজটো পাইছোঁ। ব্ৰিজটোৰ ওপৰেদি গৈ খুব ভাল লাগিছে। চাওকচোন, ফৰকাল আকাশ হৈছে, অলপ বৰষুণৰ মাজতো যে ইমান ফৰকাল আকাশ, ভাল লাগিছে চাই। বৰষুণ কমি গৈছে এতিয়া। এইখিনি জেগা খুব ধুনীয়া জেগা, ইয়াতে মানুহে পিকনিক খাবলৈ আহে। আমিও এবাৰ সোমাই যাম বুলি ভাবিছোঁ এই জেগাখন, খুব ধুনীয়া জেগা। এবাৰ গৈ চাই আহোঁ কেনেকুৱা জেগাখিনি। বহুত মানুহ আহে পিকনিকৰ সময়ত, খুব ধুনীয়া। ভূটান পাহাৰৰ পৰা নামি অহা নদী হয় বৰনদী। এয়া আমি আহি পালোঁ এতিয়া। না ৰখিবা, নাযাবা কালিপাৰা বুলি কয়। দিয়া, অলপ ওচৰে পৰা চাবা। দিয়া, মূৰটোতো অলপ উঠি লোৱা, তোমালোকে উঠা। ইমান কিনাৰত কিয় গৈছ? নাযাওঁ ইমান কিমান। ইয়াৰ পৰা চোৱা, একো নহয়, মই আছোঁ নহয়। এইয়া আমি খুব ধুনীয়া নদী এটাৰ ওচৰত আহি পাইছোঁ, আইলেণ্ড নিচিনা। চাওক, আমি এতিয়া দেখাই আছোঁ ভিউজ, খুব ধুনীয়া। আমি ইয়াতে অলপ ৰখি লওঁ, গুৰেশ্বৰ যাই থকা মুহূৰ্তত ৰাস্তাতে পোৱা যায় এইটো। আৰু বাকী আপোনালোককো দেখাওঁ এই ভিউটো, খুব ধুনীয়া জেগা। এইটো নদীটো বৰনদী বুলি কয়। বৰনদীটোৰ মানে মাজতে দুই চাইডেদি দলংটো গৈছে, দুই চাইডেদি নদীটো গৈছে। আৰু মাজতে দ্বীপৰ দৰিয়া, এইটো আইলেণ্ড হয়, সৰু আইলেণ্ড এটা। এইটো চাওক আপোনালোকে, নদীটো আহিছে এনেকৈ, তাৰপিছত ইপিনে এটা নদী গৈছে, আৰু এইফালে চাওক ইপিনে ঘূৰি পিনে নদী হৈছে। ইয়াত দুই চাইডেদি ইটো এটা দলং, আপোনালোকক জুম কৰি দেখাই আছোঁ। আৰু এইফালে এটা দলং, মাজতে এইখন ফিল্ড নিচিনা, গোটেই আইলেণ্ড হয়, সৰু আইলেণ্ড।
নদী দ্বীপ পাহাৰীয়া নদী দ্বীপ হয় খুব ভাল লাগিছে আৰু সঁচাকৈ বিৰাট ধুনীয়া জেগা ভাল লাগিছে জেগাটো চাই এতিয়া সোণালী মেয়ে দুই এটা কথা কোৱাচোন এই নদীৰ বিষয়ে কেনেকুৱা লাগিছে এইটোতো গুৰেশ্বৰৰ ওচৰৰ আই নদী এইফালে আগলৈ গ'লে তামোলপুৰ পাব এইফালে গ'লে ধৰি লওক বগামাটি পাব এইটো আইলেণ্ড আৰু জেগাটো কেনেকুৱা লাগিছে জেগাটো বৰ ধুনীয়া লাগিছে ধুনীয়া প্লেচ এতিয়াতো বাৰিষা বতৰতো মানে দেখাত ইমান সুন্দৰ হৈ আছে এতিয়াও মানে মানুহ চাবলৈ আহিছে আৰু খৰালি বতৰততো ইয়াত বহুত মানুহ হয় পিকনিক মানে হাজাৰ হাজাৰ পিকনিকৰ দল আহে আমিও কেতিয়াবা এটা সৰু নদী দ্বীপ বুলি ক'ব পাৰি নদী দ্বীপ আৰু খুব ভাল লাগিছে সঁচাকৈ পাহাৰীয়া নদীৰ মাজত এনেকুৱা দ্বীপ সদ্যহতে নাথাকে কিন্তু এইটো এটা নদী দ্বীপ আমি বহুত দূৰে দূৰে চাবলৈ যাওঁ কিন্তু এইবোৰ জেগাও আমি ৰাস্তাৰ মাজতে এৰি থৈ যাওঁ কিন্তু আমি কেতিয়াও অনুভৱ নকৰোঁ আজি সঁচাকৈ নামি ভাল লাগিলে ৰাস্তাটো সঁচাই ধুনীয়া জেগাটো সঁচাই চাবলগীয়া মনোৰম দৃশ্য ইমান বাৰিষাৰ মাজতো যে ইমান ধুনীয়া হৈ আছে জেগাখিনি আপোনালোকে চাব পাৰে সকলো মানুহ আহি ইয়াতে ৰখে আহি এবাৰ হ'লেও এই সৌন্দৰ্য উপভোগ কৰি যায় সঁচাকৈ পাহাৰীয়া এই ভূটান পাহাৰ আগফালে আছে ভূটান পাহাৰ এয়া আপোনালোকে চাব এইটো ভূটান পাহাৰেদি নামি অহা নদী হয় আৰু সঁচাকৈ খুব ধুনীয়া আপোনালোকে এই নদীটো পাহাৰীয়া নদী ভূটান পাহাৰৰ পৰা নামি আহিছে ভূটান পাহাৰৰ পৰা আহি পিনে গুৰেশ্বৰ হয় সেইপিনে পানেৰীৰ মাজেদি ওলাই গৈছে নদীটো এতিয়া সকলোৱে ফটো উঠাত ব্যস্ত হৈছে জেগাটো ইমানেই ধুনীয়া যে ফটো নুঠাকে থাকিবই নোৱাৰি যিমান যি হ'লেও এই মনোৰম দৃশ্য এবাৰ নিজৰ কেমেৰাত বন্দী কৰিব সকলোৰে ইচ্ছা যায় এয়া আমাৰ মুনমুনৰ বোৱাৰী আৰু সৰু মাইনাজনী ইয়াৰ মাজতে আমিও সকলোৱে মিলিজুলি কেইকপিমান ফটো উঠিলোঁ ফটোসমূহ ইয়াতে সংযোগ কৰি দিছোঁ এতিয়া আমি পুনৰ যাত্ৰা আৰম্ভ কৰিছোঁ গৈ আছোঁ গৈ এতিয়া দলং এটা পাইছোঁ দলঙৰ সিটো পাৰে আছে চুইচ গেট আৰু চুইচ গেটটো ওচৰৰ পৰা যাবলৈ সময় নাই সেয়ে আপোনালোকক দূৰৰ পৰাই কেমেৰা কৰি দেখাব চেষ্টা কৰিছোঁ খুব ধুনীয়া আৰু দুয়োকাষে ৰাস্তাবোৰ সেউজীয়া গছ গছনিৰে ভৰা খুব ধুনীয়া পৰিৱেশ জেগাটো ওচৰতে ধুনীয়া ন মাছ এটা মানে তুমি এইটো ধৰাচোন চাওঁ জালটো দাঙিম মই মাছ ওলাই গ'ল নাই মাছ মাৰা মেলা লাগি গৈছে দেই ইয়াতে চব আপোনালোকে আমি তেল ডিপু চাবলৈ আহিছিলোঁ এইটো তেল ডিপু আৰু তেল ডিপুটো এইটো নতুনকৈ খুলিছে তেল ডিপুটো আপোনালোকে চাই লওক তেল ডিপুৰ কিনাৰতে আপোনালোকে চাব পাৰিব মাছ মৰা মেলা পানী
সকলো পিনে পানী আৰু মাছ মাৰি আছে চব। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিবলৈ ওলাইছোঁ। আৰু ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰিলে আমাৰ চেনেলটো আগুৱাই যাব আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। এইখিনিতে আমাৰ ভিডিঅ'টো সমাপ্ত কৰিব ওলাইছোঁ। ধন্যবাদ।